শিক্ষক আমাৰ যি প্ৰাথমিক বিদ্যালয় প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক আছে যিজন ছিনিয়ৰ মোষ্ট টিচাৰ তেওঁলোককে জিলা বিষয়াই প্ৰধান শিক্ষকৰ দায়িত্ব দিছে আৰু প্ৰধান শিক্ষক হিচাপে তেওঁ দায়িত্ব নিৰ্বাহ কৰি আছে এতিয়া যদি কোনোবাই কয় যে মই প্ৰধান শিক্ষক নহয় এতেকে মই টেবলেটটো গ্ৰহণ নকৰোঁ মই শিক্ষা হেতুৰ কাম নকৰোঁ তেতিয়াহ'লে মই ওলোটাই বা শিক্ষা বিভাগে ওলোটাই প্ৰশ্ন কৰিব লাগিব MDMৰ চাউলবিলাক কোনে ৰিচিভ কৰি আছে ইউনিফৰ্মৰ পইচাটো কোনে ৰিচিভ কৰি আছে এডিশ্যনেল ক্লাছৰুমৰ পইচাটো কোনে ৰিচিভ কৰি আছে স্কুল গ্ৰাণ্টৰ পইচাটো কোনে ৰিচিভ কৰি আছে যদি তেওঁ তাত কোনো দায়িত্ববাহী কোনো এজন প্ৰধান শিক্ষক নাই এই পইচাবিলাক তেনেহ'লে ক'ৰবাত অশৰীৰী কোনোবাই এইখিনিৰ অপপ্ৰয়োগ কৰি আছে তেনেহ'লে ইয়াৰ তদন্ত হ'ব লাগিব তদন্ত আমি কৰিব লাগিব যদি প্ৰধান শিক্ষক নাই বুলি কয় প্ৰধান শিক্ষকৰ পদটো নাই সেইটো এটা বেলেগ কথা কিন্তু প্ৰধান শিক্ষকৰ দায়িত্বপ্ৰাপ্ত শিক্ষক নাই বুলি ক'লে আমি বহুত বিশাল তদন্ত এটা আৰম্ভ কৰিব লাগিব যে MDMৰ চাউল কোনে ৰিচিভ কৰি আছে বা কি কয় ইউনিফৰ্মৰ পইচা কোনে ৰিচিভ কৰি আছে স্কুলৰ পইচা কোনে ৰিচিভ কৰি আছে স্কুল গ্ৰাণ্ট যি পঠাইছোঁ সেই গ্ৰাণ্টৰ পইচা কোনে ৰিচিভ কৰি আছে এডিশ্যনেল ক্লাছৰুম এটা বনাওঁতেও আমি SMCক দায়িত্ব দিছোঁ সেই পইচাটো SMCখন কেনেধৰণে ফাংচন কৰি আছে গতিকে তেওঁলোকে এই জটিলতাবিলাক সৃষ্টি নকৰি মই শিক্ষক সমাজক আহ্বান জনাওঁ তেওঁলোকৰ পদ সৃষ্টিৰ সমস্যা যথাসময়ত সমাধান হ'ব কিন্তু তেওঁলোকে যি ধৰণে MDM ৰূপায়ণ কৰি আছে ইউনিফৰ্ম ৰূপায়ণ কৰি আছে এডিশ্যনেল ক্লাছৰুমৰ কাম ৰূপায়ণ কৰি আছে স্কুল গ্ৰাণ্টৰ পইচা তেওঁলোকে ৰিচিভ কৰি যি ধৰণে ৰূপায়ণ কৰি আছে শিক্ষা হেতুটো তেওঁলোকে সহযোগ কৰক নহ'লে গোটেই প্ৰক্ৰিয়াটো এটা জটিলতাৰ মাজলৈ যাব শিক্ষক আমাৰ যি প্ৰাথমিক বিদ্যালয় প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক আছে যিজন ছিনিয়ৰ মোষ্ট টিচাৰ তেওঁলোককে জিলা বিষয়াই প্ৰধান শিক্ষকৰ দায়িত্ব দিছে আৰু প্ৰধান শিক্ষক হিচাপে তেওঁ দায়িত্ব নিৰ্বাহ কৰি আছে এতিয়া যদি কোনোবাই কয় যে মই প্ৰধান শিক্ষক নহয় এতেকে মই টেবলেটটো গ্ৰহণ নকৰোঁ মই শিক্ষা হেতুৰ কাম নকৰোঁ তেতিয়াহ'লে মই ওলোটাই বা শিক্ষা বিভাগে ওলোটাই প্ৰশ্ন কৰিব লাগিব MDMৰ চাউলবিলাক কোনে ৰিচিভ কৰি আছে ইউনিফৰ্মৰ পইচাটো কোনে ৰিচিভ কৰি আছে এডিশ্যনেল ক্লাছৰুমৰ পইচাটো কোনে ৰিচিভ কৰি আছে স্কুল গ্ৰাণ্টৰ পইচাটো কোনে ৰিচিভ কৰি আছে যদি তেওঁ তাত কোনো দায়িত্ববাহী কোনো এজন প্ৰধান শিক্ষক নাই এই পইচাবিলাক তেনেহ'লে ক'ৰবাত অশৰীৰী কোনোবাই এইখিনিৰ অপপ্ৰয়োগ কৰি আছে তেনেহ'লে ইয়াৰ তদন্ত হ'ব লাগিব তদন্ত আমি কৰিব লাগিব যদি প্ৰধান শিক্ষক নাই বুলি কয় প্ৰধান শিক্ষকৰ পদটো নাই সেইটো এটা বেলেগ কথা কিন্তু প্ৰধান শিক্ষকৰ দায়িত্বপ্ৰাপ্ত শিক্ষক নাই বুলি ক'লে আমি বহুত বিশাল তদন্ত এটা আৰম্ভ কৰিব লাগিব যে MDMৰ চাউল কোনে ৰিচিভ কৰি আছে বা কি কয় ইউনিফৰ্মৰ পইচা কোনে ৰিচিভ কৰি আছে স্কুলৰ পইচা কোনে ৰিচিভ কৰি আছে স্কুল গ্ৰাণ্ট যি পঠাইছোঁ সেই গ্ৰাণ্টৰ পইচা কোনে ৰিচিভ কৰি আছে এডিশ্যনেল ক্লাছৰুম এটা বনাওঁতেও আমি SMCক দায়িত্ব দিছোঁ সেই পইচাটো SMCখন কেনেধৰণে ফাংচন কৰি আছে গতিকে তেওঁলোকে এই জটিলতাবিলাক সৃষ্টি নকৰি মই শিক্ষক সমাজক আহ্বান জনাওঁ তেওঁলোকৰ পদ সৃষ্টিৰ সমস্যা যথাসময়ত সমাধান হ'ব কিন্তু তেওঁলোকে যি ধৰণে MDM ৰূপায়ণ কৰি আছে ইউনিফৰ্ম ৰূপায়ণ কৰি আছে এডিশ্যনেল ক্লাছৰুমৰ কাম ৰূপায়ণ কৰি আছে স্কুল গ্ৰাণ্টৰ পইচা তেওঁলোকে ৰিচিভ কৰি যি ধৰণে ৰূপায়ণ কৰি আছে শিক্ষা হেতুটো তেওঁলোকে সহযোগ কৰক নহ'লে গোটেই প্ৰক্ৰিয়াটো এটা জটিলতাৰ মাজত